আজিকালি 15 বছৰৰ পৰা 23 বছৰ বা 22 বছৰৰ বয়সত থকা ল'ৰাবিলাকৰ মাজত খুবেই ট্ৰেণ্ডত চলি আছে, সেইটো হৈছে বাইক কিনাৰ ধান্দা বা বাইক কিনাৰ ইচ্ছা। কিন্তু এইখিনি সময়ত প্ৰায়ভাগ ল'ৰা ছোৱালীৰে ইনকাম এটা নাথাকে, কিন্তু সপোন এটা বহুত ডাঙৰ থাকে যে মই বাইক কিনিব বিচাৰোঁ, কিন্তু এতিয়া এটকাও মোৰ পকেটত নাই, গতিকে মই বাইকটো কিনিব নোৱাৰিম। এনেদৰে সি সেই ইচ্ছাটোক মাৰি পেলাই দিয়ে। কিন্তু সেই ইচ্ছাটোক মাৰি পেলাওঁটো কিন্তু খুবেই এটা ভুল কাম। কাৰণ যদি নিজৰ মনৰ ইচ্ছাবোৰ পইচাৰ কাৰণে মাৰি পেলোৱা, তেন্তে এইটোতকৈ আৰু ডাঙৰ ভুল কি হ'ব পাৰে। মোৰ জেপত বৰ্তমান এটকাও নাই, কিন্তু মোৰ বাইক কিনাৰ ইচ্ছা আছে। গতিকে সেই বাইক কিনাৰ ইচ্ছাটোক মনতে পুহি ৰাখক আৰু সেই ইচ্ছাটোক কেনেকৈ পূৰণ কৰিব পাৰি তাৰ কথা এতিয়াৰ পৰা আৰম্ভ কৰক। দেখিবা বহুত অপশ্যন আহি আছে, বহুত অপশ্যন ওলাই আছে যে তুমি সেই বাইকখনক ল'ব পৰাকৈ, নহয় জানো? এনেকৈ ভাবক, মই এতিয়া কি কৰিম যাতে মই 2 বছৰ পিছত সেই বাইকটোক ল'ব পাৰিম। এনেদৰে ভাবক। পইচা এটকাও নাই বুলি যে সেই ইচ্ছাটোক মাৰি পেলাব, এইটো উচিত নহয় বন্ধুসকল। গতিকে মই এতিয়া কি কৰিব পাৰোঁ সেই বাইকটো ল'বৰ কাৰণে, এনেদৰে ভাবক। দেখিবা 2 বছৰ পিছত তোমাৰ বাইকটো আহি গৈছে। ধন্যবাদ।